নমস্কাৰ ৰাইজ অসম চৰকাৰে অহাকালিৰ পৰা লকডাউন কৰিছে অসমখন 5 দিনৰ কাৰণে আপোনালোকে সকলোৱে জানিব পাৰিছে কিন্তু এই লকডাউন মানে কি বহুতে ভাবি আছে লকডাউন মানে বন্ধ যেনেকৈ অসম বন্ধ দিয়ে ভাৰত বন্ধ দিয়ে ঠিক তেনেকুৱা বন্ধ জাহান বাহন বন্ধ থাকিব দোকান পাহাৰ বন্ধ থাকিব স্কুল কলেজ অফিচ কাছাৰী সব বন্ধ থাকিব সো বিন্দাস এতিয়া আমি ঘৰতে বহি পিনে পুৰা পাৰ্টি কৰিব পাৰিম ঘৰতে বহি পিনে লগৰবিলাক মাতি আনি পিনে পুৰা টাছ খেলিব পাৰিম বা ক্ৰিকেট মেচ এখন খেলিব পাৰিম বহুতে হেতু ভাবি আছে এনজয় কৰি আছে বহুতে ফুৰ্তি পাইছে বহুতে কিন্তু লকডাউন মানে হেতু নহয় আপোনালোকক মই এই ভিডিওটোৰ জৰিয়তে এই কথাটো স্পষ্ট কৰি দিব বিচাৰিছো যে লকডাউন কৰাৰ উদ্দেশ্যটো কি লকডাউন কৰাৰ উদ্দেশ্যটো হৈছে আপোনাৰ ঘৰৰ পৰা বাহিৰত ওলাব মানা কৰিছে প্লাস ঘৰতো বেলেগক মাতিব মানা কৰিছে কাৰণ এই যে বেমাৰটো আছে এই বেমাৰটো যেটো চেইন সেই চেইনটো যাতে ভাঙি যায় হেতু উদ্দেশ্য হৈছে লকডাউন কাৰণ ৰাস্তাত কোড সেই বস্তুটো পৰি আছে কোড লাগি আছে কোনেও নাজানে গতিকে আমি যদি সেই বস্তুটো টাচ নকৰো এটলিষ্ট দুদিনলৈকে বা তিনিদিনলৈকে সেই বস্তুটো যদি আমি হাতেৰে নুচু বা ভৰিৰে নুচু দুদিন বা তিনিদিনলৈকে তেতিয়া হলে এই বস্তুটো অটোমেটিক্যালি মৰি যাব তেতিয়া এই বেমাৰটো লাহে লাহে কমি যাব সো সেই কাৰণে আপোনাক ঘৰৰ পৰা বাহিৰ ওলাব মানা কৰিছে যাতে ভুলতে আপোনাৰ ভৰিত বা আপোনাৰ হাতত সেই বস্তুটো লাগি নাযায় হেতু হৈছে মেইন উদ্দেশ্য লকডাউনৰ কিন্তু তাকে নকৰি আপুনি যদি ঘৰত পাৰ্টি এৰেঞ্জ কৰে যা চাৰিওফালে বন্ধ ক'ত নলে যাম পাৰ্টি এটা এৰেঞ্জ কৰি দিও লগৰ বন্ধু বান্ধৱী দুজন মাতি আনে পুৰা পাৰ্টি সেটি খাই দিয়ে হেতু আপোনাৰ উদ্দেশ্য পূৰণ নহব কেতিয়াও বা আপুনি যদি ভাবিছে আত্মীয় স্বজন মাতি আনি পিনে ঘৰ ধুনীয়াকৈ এসাজ খাও ভালকে হেতু ভুল নকৰিব বা আপুনি যদি ভাবিছে যে বন্ধ দিছে এতিয়া লগৰবোৰৰ লগত পথাৰত গৈ পিনে ক্ৰিকেট খেলো ফুটবল খেলো হেতুও ভুল নকৰিব কোনো পধ্যে ঘৰৰ পৰা আপুনি বাহিৰ ওলাই নাযাব আৰু বেলেগক আপুনি ঘৰত মাতি নানিব যি কৰিব ইচ্ছা আছে আপুনি ঘৰৰ ভিতৰত থাকিয়ে কৰক এখন ভাল সিনেমা চাওক ঘৰত থাকি পিনে মাৰুতাৰ লগত ভাল ইউটিউব চেনেল ভাল ভিডিওবিলাক চাওক মোৰ ভিডিওবিলাক চাওক সো ঘৰৰ ভিতৰতে থাকক কাৰণ এই ঘৰৰ ভিতৰত থাকিলেহে আপোনাৰ এই বেমাৰটো আপোনাৰ চেইনটো ভাঙি যাব আৰু সেই কাৰণে চৰকাৰে লকডাউন কৰিছে লকডাউনৰ মেইন উদ্দেশ্যটো হৈছে হেতুৱে গতিকে প্লিজ মই আজি এই ভিডিওটোৰ জৰিয়তে আপোনাক এটা এডভাইস কৰিলো আপুনি নাভাবিব যে লকডাউন মানে ভাৰত বন্ধ বা অসম বন্ধ লগৰ বন্ধু মাতি আনিম ঘৰত পাৰ্টি কৰিম বা বাহিৰত গৈ কিবা খেলিবলৈ যাম হেতু নকৰিব কমপ্লিটলি ঘৰৰ ভিতৰত আপোনালোকে থাকক ঠিক আছে আশা কৰিছো আপোনালোকে বুজি পাইছে লকডাউন মানে কি আৰু এই বেমাৰটো বিয়পি যোৱাৰ পৰা মানৱ জাতিটোক বচাব ৰাখিছো আজি কাৰণে